Hi friends, Bhopali Doctor Lifestyle আপোনালোকক স্বাগতম জনাইছো। এটো মোৰ প্ৰথম ব্লগ হয় আৰু আগতে ইয়াত মই ৰেচিপি ভিডিও দিছিলো কিন্তু এনেকৈ মই কেতিয়া ব্লগ বনোৱা নাছিলো। এতিয়াৰ পৰা ভাবিছো এনেকৈ মই ব্লগ বনাম আৰু আজিৰ পৰা যেহেতু আৰম্ভণি গতিকে মই আপোনালোকক কিমান কি দেখাব পাৰো নাজানো কিন্তু যিমান পাৰো মই হলে ভাল ভিডিও বনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ মাজলৈ মই দিবলৈ চেষ্টা কৰিম ভিডিওখিনি। আপোনালোকে যদি কোনোবা মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিওবিলাক ভাল পায় লাইক কৰিব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ভিডিও চাবলৈ বিচাৰে তেনেকুৱাকৈ মোক কমেন্টত জনাবচোন। মই বনাবলৈ নিশ্চয় চেষ্টা কৰিম। তেনেহলে বলকচোন আজিৰ পৰা মই মোৰ ব্লগটো আৰম্ভ কৰিছো। আপোনালোকে মোৰ ভিডিওবিলাক চাই যাব। আপোনালোকৰ লগত মই কথাখিনি পতাৰ পাছতে এতিয়া মই এয়া পাস্তা বনাব লৈছো আৰু পাস্তা বনাবলৈ মই এখন কেৰাহীত মই গৰম পানী কৰি লৈছো আৰু তাতে মই অকমান তেল দি দিলো ৰিফাইন তেল আৰু এনেকৈ তেল দি ললে মানে পাস্তাখিনি বইল কৰোতে লাগি নধৰে আৰু যোনখিনি ৰাতিপুৱা কাম কৰিবলগীয়া থাকে সেইখিনি কাম কৰি শেষ হ'ল। মোৰ গাও ধুলো, গা পা ধোৱা হৈ গ'ল আৰু এতিয়া যেহেতু ৰাতিপুৱা কিবা এটা খাব লাগিব তাৰ কাৰণে এনেকৈ পাস্তা বনোৱা হৈছে। এনেকৈ মোৰ কামখিনিও মই কৰি যাওঁ আৰু আপোনাৰ লগত মই মোৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কথাও মই কৈ যাওঁ বুলি ভাবিছোঁ। আৰু এয়া চাওক এতিয়া মই এনেকৈ পাস্তাখিনি দি দিছোঁ আৰু এতিয়া মই আছোঁ ৱেষ্ট বেংগলত আছোঁ, ৱেষ্ট বেংগলৰ আসানসোলত আছোঁ আৰু ইয়াত অহা মোৰ বেছি দিন হোৱা নাই। আমি ফেব্ৰুৱাৰী মাহত আহিছিলোঁ। পাপা যিহেতু ইয়াত চাকৰি ট্ৰেন্সফাৰ হৈছে। আগতে আমি অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছিলোঁ, লিডুত আছিলোঁ আৰু এতিয়া যিহেতু চাকৰি ইয়াত ট্ৰেন্সফাৰ হৈছে তাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল। পাপাহঁতিতো ইয়াত পাপা আৰু ভাইটি অক্টোবৰ মাহতে আহিছিলে আৰু মা আৰু মই আছিলোঁ লিডুত আৰু এতিয়া যিহেতু মা আৰু মই ইয়ালৈ আহি দিলোঁ। অসমৰ নিচিনাটো কেতিয়াও হ'ব নোৱাৰে। অসমত আমিতো শুনিছোঁ অসমত বহুত ধুনীয়াকৈ এতিয়া বৰষুণ দি আছে, ঠাণ্ডা আৰু ইয়াততো বহুত গৰম পৰি আছে। এতিয়া ইয়াত দুপৰীয়া সময়ত 39 ডিগ্ৰী হৈগৈ, ইমানেই গৰম। যিহেতু আমি বেছিদিন হোৱা নাই অহা, এডজাষ্ট হ'বলৈ অকণমান টাইম লাগিছে আমাৰ আৰু এনেকৈ মই কথাখিনি কৈ যাম। আৰু এয়া মই পাস্তাখিনি দিবলৈ কাৰণে মই এনেকৈ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত মই অকণমান দিন থাকিম এতিয়া মা পাপাৰ ঘৰত। তাৰপিছত মই আকৌ অসমলৈ গুচি যাম যিহেতু মই বিয়া হৈছোঁ শিৱসাগৰত আৰু মই তালৈকৈ যাম। আৰু এনেকৈ পিঁয়াজখিনি মই সৰু সৰুকৈ মই কাটি লৈছোঁ আৰু পাস্তাখিনি যে মই বহাইছিলোঁ সেইখিনিও বইল হৈ আছে আৰু খুব বেছি 10 মিনিটমান লাগিব, বেছি সময় নালাগে বাৰু এইখিনি বইল হ'বলৈ। আৰু আমাৰ ইয়াত যিহেতু বেছিদিন হোৱা নাই অহা সেইকাৰণে এয়া এনেকৈ ইণ্ডাকশ্যন আছে, ইণ্ডাকশ্যনতে এনেকৈ বনাইছোঁ আৰু এয়া পাস্তাখিনি মোৰ হৈ গ'ল, বইল কৰা হৈ গৈছে। এনেকৈ হাতেৰে অকণমান চাইছোঁ সিজিছেনে নাই। আৰু পাস্তাখিনি এতিয়া অকণমান ঠাণ্ডা পানী দি দিছোঁ। ঠাণ্ডা পানী দিয়াৰ পাছতে এনেকুৱা ফুটা লগা গামলা এটাত মই বাকি লৈছোঁ। মোৰ আচলতে এইটো আজি প্ৰথম ব্লগ হয়, কিবা ভুল হ'বও পাৰে নাজানো বাৰু ইমান বনাবলৈ কাৰণে ভিডিঅ'। আগতে সেই এনেকৈ ৰেচিপি ভিডিঅ'ই দিছিলোঁ আৰু ভাবিছোঁ এতিয়াৰ পৰা এনেকৈ ব্লগ দি যাম বুলি। এয়া এনেকৈ পাস্তাখিনি বনাবলৈ মই এখন ফ্ৰাইং পেন পাতি লৈছোঁ, তাতে অকণমান ৰিফাইন তেল দি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছতে মই কাটি লোৱা পিঁয়াজ দিছোঁ। মই পাস্তাখিনি একেবাৰে চিম্পলকৈ বনাইছোঁ, এনেকৈ খাই ভাল লাগে। আৰু পিঁয়াজখিনি এনেকৈ অকণমান সময় মই ভাজি লৈছোঁ আৰু এইটো হয় গাৰ্লিক পাউডাৰ। এনেকৈ অকণমান মই গাৰ্লিক পাউডাৰ দি দিলোঁ আৰু এইখিনি অকণমান সময় ভাজি লওঁ মই। আৰু পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পাছতে এতিয়া বইল কৰি থোৱা পাস্তাখিনি দি দিছোঁ আৰু লগতে এইটো হৈছে পাস্তা মছলা, এইটো দি দিছোঁ 1 পেকেট।
অকল মই এইটো মছলাই ব্যৱহাৰ কৰিম, অন্য একো নিদিওঁ। আৰু এয়া অলপ নিমখ দি দিছোঁ। নিমখ মই বেছিকৈ দিয়া নাই, কাৰণ পাস্তা মছলাটো অকণমান নিমখীয়াই হয়, নিমখ থাকে তাত, বৰ বেছিকৈ দিলে আকৌ চোকা হ'ব। আৰু এইখিনি ভালকৈ এনেকৈ মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পাছত ইয়াত মই অকণমান টমেট' চচ দি দিছোঁ। একেবাৰে চিম্পলকৈ বনাইছোঁ, কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, খুবেই ভাল হয় খাবলৈ। আৰু টমেট' চচ দিয়াৰ পাছতে মই আকৌ এনেকৈ ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এনেকৈ বেছি সময় নালাগে এতিয়া এইখিনি হ'বলৈ, 2-3 মিনিটমান ৰাখি দিলে এইখিনি পাস্তা ৰেডি হৈ যাব। হাই ফ্ৰেণ্ডছ, এয়া আপোনালোকক মই দেখুৱালোঁ পাস্তাখিনি মই কেনেকৈ বনালোঁ। একেবাৰে সহজকৈ বনাইছোঁ। আৰু এইখিনি মোৰ পাস্তা, এইখিনি দেখিছে আপোনালোকে এইখিনি। আৰু ভিতৰত মা আৰু ভাইটিয়ে খাই আছে, মই তেওঁলোকৰ লগতে খাওঁগৈ। আৰু ভিডিঅ'টো মই আকৌ কৰি আছোঁ। আৰু এতিয়া আমি ৰাতিপুৱা খোৱা বোৱা কৰাৰ পাছতে এয়া মই দুপৰীয়াৰ কাৰণে এনেকৈ দাইল ধুই পাতি দিছোঁ। আৰু লগতে মই এচামুচ নিমখ দি দিছোঁ। আৰু এয়া মোৰ দাইলখিনি হৈ গৈছে। মাজতে তাত মই হালধি দিছিলোঁ, সেইখিনি মই দেখুওৱা নহ'ল বাৰু। আৰু দাইলখিনি মই এতিয়া ফোৰণটো দি দিম দাইলত। মই ভাবিছোঁ আজি যিহেতু ব্লগটো আৰম্ভ কৰিছোঁৱেই, আৰু আজি আমি দুপৰীয়া খাবলৈ কাৰণে কি বনাওঁ তাকো দেখুৱাম আপোনালোকৰ লগত। সেইকাৰণে এইখিনিও মই ভিডিঅ'খিনি বনাই থলোঁ। একেবাৰে চিম্পলকৈ বনাম আজি দুপৰীয়া খানাটো। আৰু মোৰ দাইলখিনি হোৱা পাছতে এতিয়া যোনখিনি আমি ৰাতিপুৱা খাইছিলোঁ সেই বাচনখিনি মই এনেকৈ ধুই পেলাইছোঁ। এইটো মই এনেকৈয়ে ভিডিঅ' কৰি থৈ দিছোঁ। আৰু মইতো আপোনালোকক মই জনাইছোঁৱেই, মই এতিয়া ৱেষ্ট বেংগলত আছোঁ। আৰু ইয়াত আচলতে ফুৰিবলগীয়া জেগা আছে বাৰু দেই। মই গৈছিলোঁ, দুবাৰমান মই গৈছোঁ, কিন্তু মই ভিডিঅ' নবনালোঁ। আৰু এইবাৰ যদি যাওঁ মই ক'বালৈ, তেতিয়া মই আপোনালোকক দেখুৱাবলৈ মই ভিডিঅ' কৰি আনিম। আৰু আচলতে কি জানে, ইয়াত ইমানেই গৰম নহয়, ক'তো ওলাই যাব নোৱাৰি দিনত। নহ'লে সন্ধিয়া যাবলগীয়া হয়, নহ'লে একেবাৰে ৰাতিপুৱা যাব লাগিব, ইমানেই গৰম। আৰু ইমান গৰমত যেতিয়া ওলাই যাওঁ, সেইটো সময়ত আচলতে ভিডিঅ' কৰাৰ কথা মনলৈ নাহেই। কিন্তু এইবাৰ পৰা মই চেষ্টা কৰিম যে মই যিখিনি জেগালৈ যাওঁ ফুৰিবলৈ কাৰণে, বা মই যাওঁ ওচৰত এনেকৈ আছে, বজাৰ আছে, লোকেল মাৰ্কেট আছে, তাত মই যেতিয়া যাম আপোনালোকৰ কাৰণে মই নিশ্চয় ভিডিঅ' কৰি আনিম, দেখুৱাম আপোনালোকক। আৰু বাচনখিনি ধোৱাৰ পাছতে এয়া মোৰ দাইলখিনি ফোৰণ দিয়াৰ পাছত হৈ গৈছে। আৰু দাইলখিনি মই এটা বাতিত মই উলিয়াই থৈছোঁ। আৰু এইখিনি মই এতিয়া ভাতখিনি পাতি দিছোঁ। এয়া ভাতখিনিও মোৰ হৈ গৈছে। আৰু ভাতখিনি হোৱাৰ পাছতে এতিয়া মই চব্জি বনাবলৈ এয়া পিঁয়াজ আৰু জলকীয়া কাটি আছোঁ। আৰু মই কেৰাহীখনত তেলো গৰম কৰি দিছোঁ। এয়া এনেকৈ মই ৰাতিয়ে বুট তিয়াই থৈছিলোঁ। আৰু এইখিনি হৈছে দামগুটি আৰু আলু কাটি থৈছোঁ মই। আৰু চব্জিখিনিও মই একেবাৰে চিম্পলকৈ বনাম। মই অকল হালধি আৰু নিমখে দিম, অন্য মছলা একো ব্যৱহাৰ নকৰোঁ। ইমান গৰমত আচলতে এনেকুৱা মছলা খানা খাই একেবাৰে ভাল নালাগে।
সেইকাৰণে একেবাৰে চিম্পলকৈ বনাইছোঁ। যদি কেতিয়াবা কিবা ভাল ৰেচিপি বনাওঁ তেনেহ'লে আপোনালোকৰ লগত মই নিশ্চয় শ্বেয়াৰ কৰিম। আৰু এতিয়াতো বিহু আহি পাইছে, সেই ইয়াততো বিহু তেনেকুৱা একো ভাৱ মনলৈ অহাই নাই। অসমৰ মানুহৰ লগত যেতিয়া আমি কথা পাতোঁ ফোনত, তেতিয়াই মানে এনেকুৱা অনুভৱ হয় যে আমি কেলৈ অসমত নাই, তেনেকুৱা লাগে বাৰু। ইয়াতো মানুহে বিহু কথা কোনো একো শুনাই নাই, বিহু কথা আমি ক'লে তেওঁলোকে একো বুজিয়ে নাপায়। আৰু চাওঁ কি হয় এবাৰ বিহুত। আমি যিহেতু মানুহ অকল 4টা, এই 4টাই আৰু বিহুত কিবা এটা বনাই থ'ব লাগিব, তেনেকৈ আমি পাৰ কৰিম বিহুটো। সঁচাকৈ অসমখনলৈ বহুত মিছ কৰিছোঁ। নিজৰ জেগাডোখৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু এয়া চব্জিখিনি দিয়াৰ পাছতে এনেকৈ ভালকৈ মই লৰাই দিছোঁ। আৰু এতিয়া ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আৰু এইখিনি এনেকৈ ভালকৈ মিক্স কৰি মই ঢাকনি ঢাকি সিজিবলৈ দিম। আৰু মাজে মাজে এইখিনি মই লৰায়ো থাকিম। চব্জিখিনি সিজি থাকোঁতে এতিয়া মই চালাড বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই তিয়ঁহ আৰু বিলাহী উলিয়াই লৈছোঁ। আচলতে গৰমৰ দিনত এনেকৈ ভাতৰ লগত চালাড খাই খুবেই ভাল লাগে, নহয় জানো? আৰু লগতে ইয়াত মই জলকীয়া 2টা উলিয়াই লৈছোঁ। আৰু এইবোৰ বিলাহী, পিঁয়াজ আৰু তিয়ঁহখিনি ভালকৈ মই বাকলি গুচাই মই ধুই আনি লৈছোঁ। আৰু এনেকৈ মই সৰু সৰুকৈ মই কাটি এইখিনি মই চালাড বনাম। চালাডটো সকলোৱে বনাবলৈ জানে, এইটো কিবা দেখুৱাৰ কথা নহয়। তথাপিও মই কামখিনি কৰি আছোঁ যেতিয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিছোঁ। আচলতে আজি মই এনেকৈ প্ৰথম ভিডিঅ' বনাইছোঁ যে কি দেখুৱাম একো মানে ধৰিবই পৰা নাই। আপোনালোকে জনাবচোন মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগে সেইটো মোক জনাবলৈ নাপাহৰিব। মোক কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। এনেকৈ মই তিয়ঁহ, বিলাহী, পিঁয়াজ সকলো মই সৰু সৰুকৈ মই কাটি ল'ম। এইখিনি মোৰ কটা হৈ গ'ল। আৰু এতিয়া মই এইখিনি আকৌ ফ্ৰিজত ভৰাই থৈছোঁ। একেবাৰে ঠাণ্ডা হৈ থাকিব আৰু খাবলৈ খুবেই ভাল লাগিব ভাতৰ লগত, এনেকৈ ইমান গৰম যিহেতু ইয়াত। আৰু এয়া মোৰ চব্জিখিনিও হৈ গ'ল। এইখিনি হৈ গ'ল চব্জিখিনি। আৰু ইয়াত মই ডিম আমলেট বনাইছোঁ। তাৰ কাৰণে মই পিঁয়াজ কাটি আছোঁ। এই ভিডিঅ'টো মই দিনতে বনাইছিলোঁ, কিন্তু এতিয়া মই ৰাতি এইখিনি মই ভইচ দি আছোঁ। আপোনালোকে এনেকৈ কিবা কিবি মাতো শুনিব পাৰে, ইগন'ৰ কৰিব।
আৰু এইটো মই ডিমৰ আমলেটটো এইটো চিম্পলকৈ বনাম, অকল হালধি আৰু নিমখহে দিম আৰু অন্য একো মছলা নিদিওঁ ইয়াত। এইখিনি হালধি, নিমখ, পিঁয়াজ দি ল'লোঁ আৰু এয়া ডিমটো বনাবলৈ মই ইয়াত দি লৈছোঁ মিঠাতেল। আচলতে পাপা গৈছে ডিউটিলৈ, ঘৰত ভাইটি, মা আৰু মই আছোঁ। সেইকাৰণে এনেকৈ দুটা ডিম উলিয়াই লৈছোঁ আৰু এইটো আমলেট কৰি আমি তিনিটাই ভাগ কৰি খাম। হৈ গ'ল মোৰ ডিমৰ আমলেট আৰু এয়া হৈ গ'ল। এইখিনি এনেকৈ মই এতিয়া 3 ভাগ কৰি দিছোঁ আৰু এনেকৈ আপোনালোকৰ লগত এনেকৈ মই কথা পাতি থাকোঁতেই, ভিডিঅ' বনাই থাকোঁতেই সময় 1:30মান বাজি পাৰ হ'ল। এতিয়া যিহেতু দুপৰীয়া ভাত খোৱা সময় আৰু মই এতিয়া ভাতখিনিও বাঢ়িলোঁ, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া আমাৰ তিনিটাৰ কাৰণে মই এনেকৈ ভাত উলিয়াই লৈছোঁ, ভাত আৰু লগত লৈছোঁ নেমু টেঙা, ইয়াত ঠাণ্ডা ঠাণ্ডা চালাড, দামগুটি ভাজি, কণী আমলেট আৰু দালি এইখিনি লৈ লৈছোঁ। এইখিনি হৈছে কালি ৰাতি লাও ভাজি আৰু লগতে লৈছোঁ অকণমান চানা যিহেতু ভাতৰ লগত খাই মই খুবেই ভাল পাওঁ। আৰু ইয়াতে মই মোৰ ব্লগটো সামৰণি মাৰিছোঁ। কেনেকুৱা পালে মোক জনাব কিন্তু দেই।